নমস্কাৰ আজি আমি এই ভিডিঅ'টোত দশমমান শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ 10 নং অধ্যায় পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ নামৰ লেসনটো আলোচনা কৰিম। এই পাঠটোত আমি পোহৰ কি পোহৰৰ বিভিন্ন পৰিঘটনাসমূহৰ বিষয়ে আলোচনা কৰিম। পাঠটি আৰম্ভ কৰিবলৈ যোৱাৰ আগতে আমি প্ৰথমে গম পাব লাগিব পোহৰ কি। পোহৰ কি বুলি ক'বলৈ গ'লে আমি ক'ব পাৰোঁ যে পোহৰ হৈছে এনে এটা শক্তি যাৰ সহায়ত আমি আমাৰ চাৰিওফালে থকা বস্তুবোৰ দেখা পাওঁ। যেতিয়া কোঠা এটা বহুত আন্ধাৰ হৈ থাকে তেতিয়া আমি তাত থকা বস্তুবোৰ দেখা নাপাওঁ, কিন্তু যদি সেই ৰুমটোৰ লাইটটো অন কৰি দিয়া হয় বা যদি দুৱাৰ খিৰিকীবোৰ মেলি তাত সূৰ্যৰ পোহৰ পৰিবলৈ দিয়া হয় তেতিয়া আমি তাত থকা বস্তুবোৰ দেখা পাওঁ। এই পোহৰৰ কিছুমান ধৰ্ম আছে, ইয়াত আমি কেইটামান ধৰ্ম আলোচনা কৰিম। প্ৰথম ধৰ্ম, পোহৰে সদায় সৰল ৰেখাত গতি কৰে, অৰ্থাৎ ই যদি মাজত কোনো বাধা নাপায় তেনেহ'লে ই সদায় পোনে পোনে গৈ থাকিব। পোহৰৰ আন এটা ধৰ্ম, পোহৰে গতি কৰিবলৈ মাধ্যমৰ প্ৰয়োজন নহয়। পোহৰৰ আন এটা ধৰ্ম হৈছে পোহৰ দ্বৈত প্ৰকৃতিৰ, অৰ্থাৎ পোহৰে দুটা প্ৰকৃতি দেখুৱায়, এটা হৈছে কণা আৰু এটা হৈছে তৰংগ। আন এটা ধৰ্ম হৈছে পোহৰে সদায় ছাঁৰ সৃষ্টি কৰে, অৰ্থাৎ যদি কোনো এটা বস্তুত পোহৰ পৰে তেনেহ'লে তাৰ বিপৰীত দিশত সেই বস্তুটোৰ এটা ছাঁৰ সৃষ্টি হয়। পোহৰে দুটা পৰিঘটনা দেখুৱায়, এটা হৈছে প্ৰতিফলন আৰু এটা হৈছে প্ৰতিসৰণ। প্ৰথমে আমি পোহৰৰ প্ৰতিফলন সম্পৰ্কে আলোচনা কৰিম। পোহৰৰ প্ৰতিফলন, ৰিফ্লেকশ্যন অফ লাইট। পোহৰৰ প্ৰতিফলন কি? যেতিয়া পোহৰৰ ৰশ্মি কোনো এটা মাধ্যমৰ পৰা এখন পৃষ্ঠত আহি পৰে আৰু তাত খুন্দা খোৱাৰ পাছত পুনৰ সেই আগৰ মাধ্যমটোলৈকে ঘূৰি যায়, সেই পৰিঘটনাটোকে পোহৰৰ প্ৰতিফলন বুলি কোৱা হয়। এতিয়া ধৰা হ'ল এইখন এখন যিকোনো পৃষ্ঠ, এইটো মাধ্যম 1 আৰু এইটো মাধ্যম 2। আগৰ মাধ্যমটোলৈকে অৰ্থাৎ 1 নম্বৰ মাধ্যমটোলৈকে ঘূৰি গুচি যাব, এইটোকে কি কয়? পোহৰৰ প্ৰতিফলন বুলি কোৱা হয়। যিডাল ৰশ্মি আহি এই পৃষ্ঠখনত পৰিব সেইডালক কোৱা হয় আপতিত ৰশ্মি। আৰু ইয়াত খুন্দা খোৱাৰ পাছত আগৰ মাধ্যমটোলৈ যিডাল ৰশ্মি পুনৰ ঘূৰি যাব তাক কোৱা হ'ব প্ৰতিফলিত ৰশ্মি। এতিয়া আৰু এই বিন্দুটোক, যিটো বিন্দুত খুন্দা খাবহি পৃষ্ঠখনৰ, সেই বিন্দুটোক কোৱা হ'ব আপতন বিন্দু। আমি যদি এই আপতন বিন্দুত এডাল অভিলম্ব আকো পৃষ্ঠখনৰ লম্ব হোৱাকৈ এডাল লম্ব আকো, সেই লম্বডালক কোৱা হ'ব অভিলম্ব। আৰু এই আপতিত ৰশ্মি আৰু অভিলম্ব এটা কোণৰ সৃষ্টি কৰিছে, সেই কোণটোক কোৱা হয় আপতন কোণ, আৰু ইয়াক সূচোৱা হয় আইৰে। অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মিয়ে আন এটা কোণৰ সৃষ্টি কৰিছে, সেই কোণটোক কোৱা হয় প্ৰতিফলন কোণ, ইয়াক সূচোৱা হয় আৰেৰে। এতিয়া এই পোহৰৰ প্ৰতিফলনে দুটা সূত্ৰ মানি চলে, সেইকেইটা হৈছে, প্ৰথম সূত্ৰ অনুসৰি আপতন কোণ প্ৰতিফলন কোণৰ সমান হয়, অৰ্থাৎ আপতিত ৰশ্মি আৰু অভিলম্বই সৃষ্টি কৰা কোণটো আৰু অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মিয়ে সৃষ্টি কৰা কোণটো, এই আপতন কোণ I আৰু প্ৰতিফলন কোণ R সদায় সমান হয়। I is equal to R, এই দুটা কোণ সমান। দ্বিতীয় সূত্ৰ অনুসৰি আপতিত ৰশ্মি আপতন বিন্দুত টনা অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি সদায় একেখন সমতলতে থাকে। এইডাল আপতিত ৰশ্মি আৰু এই আপতন বিন্দুত টনাত এডাল অভিলম্ব আৰু এই প্ৰতিফলিত ৰশ্মি, এই তিনিওডাল সদায় একেখন সমতলতে থাকিব। এই প্ৰতিফলনৰ আমি যে দুটা সূত্ৰ পঢ়িলোঁ, সেই সূত্ৰ দুটা গোলকীয় পৃষ্ঠকে ধৰি সকলো ধৰণৰ প্ৰতিফলন পৃষ্ঠৰ কাৰণে প্ৰযোজ্য হয়। আমি যদি এখন সমতল দাপোন কনচিডাৰ কৰোঁ, এইখন এখন সমতল দাপোন, আৰু এই সমতল দাপোনখনৰ আগফালে আমি যদি এটা লক্ষ্য বস্তু ৰাখোঁ তেতিয়া কি হ'ব? এডাল ৰশ্মি গৈছে আৰু ইয়াত
90 ডিগ্ৰী কোণত পৰাৰ কাৰণে ই পুনৰ এইফালেদি গৈ আকৌ এইফালেদি ঘূৰি গুচি আহিব। আৰু আমি যদি এই বিন্দুটোলৈ এডাল ৰশ্মি টানো, সেইডাল কি হ'ব, ইয়াত খুন্দা খাই পেলাই পুনৰ সমান ডিগ্ৰী কোণ কৰি এইফালে ঘূৰি গুচি আহিব। এই যিটো আপতন কোণ, সেই আপতন কোণটোৰ সমানেই কোণ কৰি এই প্ৰতিফলিত ৰশ্মিডাল এইফালে গুচি আহিব। এতিয়া আমি দেখিছোঁ যে এই দুডাল ৰশ্মিয়ে কটাকটি কৰা নাই, এইফালে কটাকটি আৰু নকৰে। কিন্তু যদি আমি এই ৰশ্মিডাল এইফালে বহাই দিওঁ আৰু এইডালো যদি এইফালে বহাই দিওঁ, তেতিয়া গৈ ইয়াত ইহঁত দুটাই কটাকটি কৰিব আৰু ইয়াত এটা প্ৰতিবিম্বৰ সৃষ্টি হ'ব। যিহেতু এইখন সমতল দাপোন আৰু এই সমতল দাপোনখনৰ কি হ'ব, প্ৰতিবিম্বটো সদায় অসৎ হ'ব আৰু থিয় হ'ব। প্ৰতিবিম্বটো ক'ত সৃষ্টি হৈছে, প্ৰতিবিম্বটো সমতল দাপোনখনৰ পিছফালে সৃষ্টি হৈছে। সেইকাৰণে আৰু পিছফালে সৃষ্টি হৈছে আৰু এই ৰশ্মি দুডালৰ আপাত মিলনৰ দ্বাৰাহে সৃষ্টি হৈছে। সেইকাৰণে এই প্ৰতিবিম্বটো কি হ'ব, অসৎ হ'ব আৰু লগতে ই থিয় হ'ব। আৰু দুই নম্বৰতে প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ সমান হ'ব। সমতল দাপোনৰ মানে যিমানটো আকাৰৰ আমি লক্ষ্যবস্তু ৰাখিম, সেই সিমান আকাৰৰে আমি প্ৰতিবিম্ব দেখা পাম পিছফালে। 3 নম্বৰতে লক্ষ্যবস্তু দাপোনৰ সন্মুখত যিমান দূৰত থাকে, প্ৰতিবিম্বও দাপোনৰ পিছফালে সিমান দূৰতে গঠন হয়। এই লক্ষ্যবস্তুটো দাপোনখনৰ পৰা যেনিবা 2 মিটাৰ দূৰত আছে, তেতিয়াহ'লে আমি যিটো প্ৰতিবিম্ব পাম, সেই প্ৰতিবিম্বটো দাপোনখনৰ পৰা 2 মিটাৰ দূৰতে দেখা পাম। চতুৰ্থ সূত্ৰ অনুসৰি প্ৰতিবিম্ব পাৰ্শ্বীয়ভাৱে ওলোটা হয়। ইয়াৰ আগফালে যিটো লক্ষ্যবস্তু থাকিব, সেই লক্ষ্যবস্তুটো ইয়াত পাৰ্শ্বীয়ভাৱে ওলোটাকৈ দেখা পাব। ধৰি লোৱা আমি যদি এখন সমতল দাপোনৰ আগফালে থিয় হওঁ, তেতিয়া কি হ'ব, আমি যদি সোঁ হাতখন দাঙি দিওঁ, প্ৰতিবিম্বটো আমি এতিয়া বাওঁ হাতখন দাঙি দিয়া নিচিনাকৈ দেখিব। এতিয়া আমি সমতল দাপোনত যিবোৰ প্ৰতিবিম্ব গঠন হয়, সেইবোৰৰ বিষয়ে আমি গম পালোঁ কেনেকুৱা হয় কি কথা। এতিয়া আমি যদি গোলাকাৰ দাপোনত চাওঁ, গোলাকাৰ দাপোন কি হয়, যিবোৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন গোলাকাৰ হয়, তাকে কি বুলি কয়, গোলকীয় দাপোন বুলি কোৱা হয়। গোলাকাৰ দাপোন এখন এটা বৃত্তৰ পৰা কাটি লোৱা হয়। এইটো এটা বৃত্ত, ইয়াৰ চি কেন্দ্ৰবিন্দু। এই বৃত্তটোৰ পৰা যদি আমি এটুকুৰা কাটি লওঁ, সেইটোৱে আমি কি পাম, গোলাকাৰ দাপোন পাম। আৰু এই গোলাকাৰ দাপোনৰ এইখন হৈছে প্ৰতিফলন পৃষ্ঠখন। আৰু এই প্ৰতিফলন পৃষ্ঠখনৰ মাজৰ যিটো মধ্যবিন্দু, সেই মধ্যবিন্দুটো কোৱা হয় মেৰু বুলি। এই গোলাকাৰ দাপোনখন আমি যিটো গোলকৰ পৰা কাটি লৈছোঁ, তাৰ এটা কেন্দ্ৰ থাকিব আৰু সেই কেন্দ্ৰটো কোৱা হয় ভাঁজ কেন্দ্ৰ বুলি কোৱা হয়। তাক বুজোৱা হয় চিৰে। এই গোলাকাৰ দাপোনখন যিটো গোলকৰ অংশ, সেই গোলকৰ ব্যাসাৰ্ধটো কি বুলি কোৱা হয়, ভাঁজ ব্যাসাৰ্ধ বুলি কোৱা হয়। আৰু এই ভাঁজ ব্যাসাৰ্ধক সূচোৱা হয় আৰেৰে। ইয়াত এই পি মেৰুৰ পৰা চি ভাঁজ ব্যাসাৰ্ধৰ মাজৰ যিটো অংশ, ইয়াক কোৱা হয় ভাঁজ ব্যাসাৰ্ধ বুলি। আকৌ এই মেৰু আৰু ভাঁজ কেন্দ্ৰৰ মাজৰ যিটো বিন্দু, তাক কি বুলি কোৱা হয়, ফকাছ বুলি কোৱা হয় বা নাভি বুলি কোৱা হয়। আৰু এই ফকাছ আৰু মেৰুৰ মাজৰ অংশটো ফকাছ দৈৰ্ঘ্য। এতিয়া এইকেইটাই হৈছে গোলাকাৰ দাপোন এখনৰ মুখ্য অংশসমূহ। আৰু এটা থাকি গ'ল, এই মেৰু আৰু ভাঁজ কেন্দ্ৰৰ মাজেৰে যদি আমি ৰেখা ভাবি লওঁ, সেইডালক কি বুলি ক'ব, মুখ্য অক্ষ বুলি কোৱা হয়। লগতে গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠৰ ব্যাসক কোৱা হয় গবাক্ষ বা ছিদ্ৰ বুলি। এইখন গোলাকাৰ দাপোনৰ এইখন প্ৰতিফলন পৃষ্ঠ, আৰু এই প্ৰতিফলন পৃষ্ঠৰ ব্যাসক কোৱা হয় গবাক্ষ। ইয়াত এ আৰু বিৰ মাজৰ যিটো দূৰত্ব, সেই তাক কোৱা হ'ব গবাক্ষ বুলি কোৱা হয়। এই গোলাকাৰ দাপোনত পিৰ পৰা চিৰ দূৰত্বটো হৈছে আৰ আৰু পিৰ পৰা এফৰ দূৰত্বটো হৈছে স্মল এফ। তেন্তে আমি আৰ আৰু এফৰ মাজত এটা ৰিলেশ্যন উলিয়াব পাৰোঁ। ৰিলেশ্যনটো হ'ব আৰ ইজ ইকুৱেল টু টুৱাইচ এফ। এইটো পাছত আমাৰ দৰকাৰ হ'ব বহুত। আমি গোলাকাৰ দাপোন কি হয় সেই কথা জানিব পাৰিলোঁ। গোলাকাৰ দাপোনটো কি, এটা গোলকৰ পৰা কাটি লোৱা এটা অংশ। এই গোলাকাৰ দাপোন দুটা প্ৰকাৰৰ থাকে, অৱতল দাপোন আৰু উত্তল দাপোন। অৱতল দাপোন কি হয়, যিবোৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন ভিতৰলৈ বক্ৰ হৈ থাকে, মানে ভিতৰ ফালে বেঁকা থাকে, তাক কোৱা হয় অৱতল দাপোন। অৱতল দাপোনত কি হয়, ইয়াত পোহৰৰ ৰশ্মিবোৰ আহি এটা বিন্দুত গোট খায়, এটা বিন্দুলৈ অপসাৰী হয়।
ঠিক সেইদৰে উত্তল দাপোন কি হৈছে যিবোৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন বাহিৰলৈ বক্ৰ হৈ থাকে। এইখন এখন উত্তল দাপোন। এই উত্তল দাপোনখনৰ প্ৰতিফলন পৃষ্ঠখন বাহিৰৰ ফালে বেঁকা হৈ থাকে। আৰু এই উত্তল দাপোনত কি হয়, পোহৰৰ ৰশ্মিবোৰ বাহিৰলৈ ওলাই যোৱা নিচিনা লাগে আৰু এই মুখ্য অক্ষৰ কোনোবা এটা বিন্দুৰ পৰা বাহিৰলৈ প্ৰতিফলিত কৰে আৰু সেই বিন্দুটো কি হয়, ফকাছ বুলি কোৱা হয়। ইয়াৰ ক্ষেত্ৰতো অৱতল দাপোনৰ ক্ষেত্ৰতো পোহৰৰ ৰশ্মিবোৰ ফকাছলৈকে সোমাই আহে, ফকাছতে আহি লগ হয়। পোহৰৰ ৰশ্মিবোৰ এই ফকাছ বিন্দুলৈকে অভিসাৰী হয়।